মোক ফটো এখন তুল দিব লাগে। নমস্কাৰ, উজনিৰ কিচেন চেনেলটোলৈ মই ডিম্পী আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ পুনৰ এটি নতুন ব্লগ লৈ আহিছোঁ। ব্লগটোত আচলতে মই আপোনালোকক বহুত দিনৰ পৰা দেখুৱাম বুলি ভাবি আছিলোঁ। আজি যিহেতু আমাৰ বুধবাৰ আৰু বুধবাৰে আমাৰ ঘৰৰ সন্মুখতে এখন সাপ্তাহিক বজাৰ বহে, তো মই তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ। আচলতে এই বজাৰখনত আপোনাৰ ভালেখিনি থলুৱা শাক পাচলি ওলায়, তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আমাৰ এই সাপ্তাহিক বজাৰখনতনো কি ওলায় তাকে আপোনালোকে খুব আগ্ৰহেৰে চাব বুলি ভাবিছোঁ, আৰু আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। আপোনালোকে হয়তো মন কৰিছে আমাৰ বজাৰখন। মই এতিয়া আমি আচলতে যি ঠাইত থাকোঁ এয়া এটা খুবেই শান্ত আৰু ঠাণ্ডা পৰিৱেশ হয়। আজি যিহেতু বজাৰ আছে সেইকাৰণে অলপমান পৰিৱেশটো গমগমীয়া হৈ আছে। এয়া ৰেল গেটটো পাৰ হৈয়ে আমাৰ বজাৰ আৰম্ভ। সেইফালৰ পৰাও মানুহ আহিছে, পৰা এইফালে আপোনাৰ কাপোৰৰ বজাৰ, বেছিকৈ আপুনি কাপোৰৰ দোকানসমূহে দেখিবলৈ পাব। আপোনাৰ মণিহাৰীৰ দোকান, আচলতে আপোনাৰ হয় বাচন বৰ্তনৰ দোকান হয় এখন। কেনেকুৱা বজাৰ? কি খবৰ? ভালনে? ভিডিঅ' বনাইছোঁ দেই। এয়া আচলতে এইখন মোৰ চিনাকি দোকান বুলি ক'ব লাগিব। প্ৰায় ইয়াৰ পৰা বস্তু লওঁ সময়ত। এয়া আমাৰ বজাৰ আজি অকণমান ভালেকৈ ডাঙৰকৈ বহিছে। এয়া আচলতে মই প্ৰায় লৈ থকা দাদাৰ দোকান। এয়া আপোনাৰ মণিহাৰীৰ দোকান হয়। এইফালে আপোনাৰ কাপোৰৰ দোকান। এইখিনি এইফালে আছে। ভালকে দিব ফেচবুকতে। এয়া গৰম গৰম পকৰি, আলু চপ, পানৰ দোকান, এখন শুকান মাছৰ দোকান হয়। মই প্ৰায় ইয়াৰ পৰা লৈ থাকোঁ। যিহেতু এতিয়া আপোনাৰ খৰালি ছিজন আহিব, ইয়াত আপোনাৰ শাক পাচলিৰ গোটেই দোকানবোৰ আহিবলৈ ধৰিছে। হয়, এইখিনি শুকান মাছ মই লৈছোঁ আচাৰ বনাবৰ কাৰণে, আৰু আপোনালোকলৈও আচাৰৰ ৰেচিপিটো অতি সোনকালে লৈ আহিম।
ইয়াত আচলতে মই প্ৰায় লৈ থকা থলুৱা শাক পাচলিৰ দোকান এখন বহে, কিন্তু আজি ইয়াত নাই। ইয়াত বেলেগ এজন দাদাহে বহিছে। আজি আমাৰ বজাৰখন অকণমান ভালেমান ডাঙৰ হৈছে বুলিয়ে ক'ব লাগিব। আপোনাৰ শাক পাচলিবোৰো ভালেখিনি ওলাইছে, কাৰণ যোৱাবাৰ সিমান ডাঙৰ হোৱা নাছিলে। কেনেকৈ আপেল? এয়া একদম ফ্ৰেছ আপোনাৰ আপেল ওলাইছে। এয়া চাওক, ভাল আপোনাৰ ভালনে? এয়া মোৰ অলমষ্ট বজাৰ কৰি হৈ গ'ল, তো মই এতিয়া ঘৰৰ গৈ আছোঁ। গৰমত অৱস্থা বেয়া হৈ আছে। আপোনালোকে হয়তো মোৰ মুখখনলৈ দেখিছে, ঘামি গোটেইজনী টুপটুপীয়া হৈ আছোঁ। মই ঘৰত আহি উপস্থিত হৈ গ'লোহি। আজিৰ মই বজাৰত ইমানেই কিনিলোঁ। আচলতে মোৰ অলপমান যোৱা দেৰি হ'ল। মানে কি হয়, যদি মই অলপ সোনকালে গ'লোহেঁতেন, আমাৰ যিবোৰ থলুৱা শাক পাত ওলায় সেইবোৰ বৰ সোনকালে শেষ হৈ যায় যে, তো মই সেইকাৰণে নাপালোঁগৈ। কিন্তু তথাপিও এইখিনি আপোনাৰ যি মই পটল কিনিলোঁ, এইখিনি পটলখিনি আপোনাৰ দেখিছে নহয়, পটলটো দেখি আপোনাৰ গম পাইছে পূৰা ফ্ৰেছ হয়। সেইকেইটা আপোনাৰ লোকেল হয় বুলিয়ে কৈছে। ফ্ৰেছ। তাৰপিছত এইকেইটা আপোনাৰ বেঙেনাকেইটাও আপোনালোকে হয়তো দেখি গম পাইছে কিমান সতেজ হৈ আছে। তো বেঙেনা মই বেছি নল'লোঁ, মানুহজনে দিনত এবাৰ আনিলেগৈ। এইকেইটা আপোনাৰ গোল নেমু, বিলাহী, আদা, পিঁয়াজ, নহৰু, এইখিনি মোৰ মানে আমাৰ আচলতে আলু, পিঁয়াজ, নহৰু আমি এই বজাৰৰ পৰাই লওঁ। তাৰপিছত মোৰ এইটো বস্তু ফেভৰেট হয়। আজি দেখিলোঁ ধুনীয়াকৈ ওলাইছে, নহ'লে মই টাউনৰ পৰাই আনো। এয়াই আৰু আজি মোৰ ইমানেই আছিলে বজাৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।